নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মোৰ চেনেললৈ আদৰণি জনাইছোঁ। কেইজনমান বন্ধুৱে মোলৈ হোৱাটছএপত মেছেজ কৰিছে আৰু টেলিফোন কৰি কৈছে যে গুৱাহাটী মহানগৰৰ বানপানীৰ নিৰাময়ৰ উপায় এটা দিব লাগে। মই বোলো গুৱাহাটীত ইমান অভিজ্ঞ বিশেষজ্ঞ থাকোঁতে মই কোন উপায় দিবলৈ। কেইবছৰমানৰ পূৰ্বে গুৱাহাটী স্মাৰ্ট চিটিৰ বিষয়াগৰাকীক লগ পাইছিলোঁ আৰু তেওঁক সুধিছিলোঁ, গুৱাহাটীৰ বানপানীৰ সমস্যা কিয় নিৰাময় কৰিব পৰা নাই। তেওঁ তপৰাই উত্তৰ দিছিল, এক টিলিকতে গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধান কৰিব পাৰোঁ। মই আকৌ সুধিলোঁ, তেতিয়াহ'লে কৰা নাই কিয়? তেখেতে ক'লে, আমাৰ পৰামৰ্শবোৰ শুনিব কোনে? তেখেতৰ পৰামৰ্শই শুনোতা নাই। তে মই আজি কিবা এটা ক'ম, কোনে শুনিব? তথাপিও বন্ধুসকলৰ অনুৰোধ মৰ্মে এই ভিডিঅ'টো মই কৰিলোঁ। বন্ধুসকল, গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম। চৌদিশে শাৰী শাৰী পাহাৰ, কাষতে ব্ৰহ্মপুত্ৰ, ইমান সুন্দৰ। এয়া মই কোৱা কথা নহয়, অসমলৈ অহা পৰ্যটকৰ অভিমত। ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশত থকা স্বত্তেও আমি পৰিকল্পিতভাৱে গুৱাহাটীখনক প্ৰাকৃতিক পৰিৱেশত সজাই পৰাই ল'ব নোৱাৰিলোঁ। এইটো মোৰ অভিমত নহয়। গুৱাহাটী মহানগৰক মনে প্ৰাণে ভাল পোৱা সচেতন নাগৰিকৰহে অভিমত। অলপ বৰষুণতে গুৱাহাটী প্লাবিত হয়। সংবাদ মাধ্যমে ইয়াক কৃত্ৰিম বানপানী আখ্যা দিছে। মই কিন্তু ইয়াক কৃত্ৰিম বানপানীৰ আখ্যা দিব নোখোজোঁ। ইয়াৰ কাৰণ আছে। আজিৰ পৰা 25-30 বছৰৰ আগতে গুৱাহাটীখন কেনেকুৱা আছিল? গুৱাহাটীৰ পৰা উলুবাৰীলৈ GS ৰোডৰ দুয়োকাষে ডাঙৰ ডাঙৰ জলাশয় আছিল। গণেশগুৰিৰ পৰা হেঙেৰাবাৰীলৈ ৰাস্তাৰ দুয়োকাষে ধাননি পথাৰ আছিল। দ্বাৰকানগৰ, মথুৰানগৰ ধাননি পথাৰ আৰু বিল আছিল। পাঞ্জাবাৰী পথাৰৰ মাজৰ গাঁও আছিল। জতিয়া আৰু কাহিলীপাৰাৰ পৰা দক্ষিণলৈ চকুৰে মনিব নোৱাৰা দূৰত্বলৈকে ধাননি পথাৰ আছিল। এতিয়াৰ হাতীগাঁও এসময়ত ধাননি পথাৰ আছিল। জালুকবাৰীৰ পৰা খানাপাৰালৈ এতিয়া 4 লেণ্ডৰ দুয়োকাষে বিস্তীৰ্ণ অঞ্চল ধাননি পথাৰ আৰু জলাশয় আছিল। মালিগাঁৱৰ এতিয়াৰ কামাখ্যা ৰেল ষ্টেচনটো দীপৰ বিলৰ অংশ আছিল। এই ঠাইবোৰ এতিয়া কংক্ৰিটৰ অৰণ্য হ'ল। চলাবিল বহল আৰু গভীৰ আছিল। আজিৰ পৰা 25-30 বছৰ আগতেও বাৰিষাৰ বৰষুণত এই ধাননি পথাৰবোৰ আৰু জলাশয়বোৰ পানীৰে চপচপীয়া হৈ পৰিছিল। বাৰিষাত পানীৰ ঢল বৈছিল। ভৰলুখন বহল আছিল। বাৰিষাত ভৰলুখন ফেনে ফুটুকাৰে উপচি পৰিছিল। এইবোৰ আনে কোৱা কথা নহয়, মই নিজ চকুৰে দেখা কথা। গুৱাহাটীত 30 বছৰ আগতেও বৰষুণ হ'লে পানীৰ ঢল বৈছিল। এতিয়াও বয়। আগতে ধাননি পথাৰ আৰু জলাশয় আছিল, এতিয়া নাই। সেই ঠাইত এতিয়া ডাঙৰ ডাঙৰ অট্টালিকা হৈছে, নগৰ হৈছে। পাৰ্থক্য সিমানেই। বাহিনী আৰু ভৰলুখনে এতিয়া আগৰ দৰে বব পাৰিছেনে? নাই পৰা। চলাবিল পুত গ'ল। তেনেস্থলত গুৱাহাটীৰ বানপানী কৃত্ৰিম বানপানী হ'বই নোৱাৰে। ই স্বাভাৱিক আৰু প্ৰাকৃতিক। পথাৰ আৰু জলাশয় পুতি অট্টালিকা নিৰ্মাণ কৰিলে বৰষুণৰ পানীবোৰ কলৈ যাব? বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষৰ আন ঠাইতকৈ অসমত বৰষুণ বেছিকৈ পৰে। এই কথাটো গুৱাহাটী পৌৰ নিগম বা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়া কৰ্মচাৰীসকলে নাজানিছিল নেকি? যদি জানিছিল, তেন্তে জলাশয়বোৰ কিয় পুতিবলৈ দিছিল? জলাশয়বোৰৰ সংৰক্ষণৰ ব্যৱস্থা কিয় নকৰিলে? বাহিনী আৰু ভৰলু নৈৰ পাৰ দখল কৰিবলৈ কিয় অনুমতি দিছিল? নৈৰ পাৰলৈকে ঘৰ সাজিবলৈ কিয় অনুমতি দিছিল? আচলতে আমি অদূৰদৰ্শী আৰু লোভী। টকা পালে নৈতিকতাৰ কথা, সমাজৰ কল্যাণৰ কথা পাহৰি যাওঁ। পথাৰত যেতিয়া ঘৰ সাজিবলৈ লৈছিল,
ৰাস্তাৰ দুয়োকাষে 12 ফুট বহল ড্ৰেইনৰ ব্যৱস্থা কিয় কৰা নাছিল? বাট পথবোৰ আহল বহলকৈ কিয় নিৰ্মাণ কৰা নাছিল? 6 লেন 8 লেনৰ ব্যৱস্থা কিয় কৰা নাছিল? বনাঞ্চল ধ্বংস কৰি পাহাৰবোৰ বেদখল কৰাৰ সময়ত অসম চৰকাৰৰ বন বিভাগ কিয় নীৰৱে আছিল? এনেধৰণৰ বহু প্ৰশ্নই মনলৈ আহে। মই জনাত 1992 চনতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ প্ৰতিষ্ঠা হৈছিল। ইচ্ছা কৰা হ'লে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে গুৱাহাটীক বাংগালুৰু বা চণ্ডীগড়ৰ দৰে পৰিকল্পিত চহৰ গঢ়িব পাৰিলেহেঁতেন, কিন্তু কিয় নকৰিলে? উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী সজাই পৰাই লোৱা হ'লে কেৱল গুৱাহাটীক চাবলৈকে দেশী বিদেশী পৰ্যটকৰ ভিৰ লাগিলহেঁতেন। আমি সঁচাই অদূৰদৰ্শী নহওঁনে? গুৱাহাটী মহানগৰৰ পৰিসীমা দিনক দিনে বাঢ়ি গৈ আছে। জাগিৰোড, বকো, নলবাৰী, ৰঙিয়া আদি দাঁতিকাষৰীয়া ঠাইবোৰ আৰু কেইবছৰমানৰ ভিতৰত গুৱাহাটী মহানগৰৰ অংশ হৈ পৰিব। তাৰ বাবে কিবা পৰিকল্পনা কৰিছোনে? 4 লেন, 6 লেন, 8 লেন বা 12 লেন ৰাস্তাৰ কথা ভাবিছোনে? ৰাস্তাৰ দুয়োকাষে 12 ফুট বহল ড্ৰেইনৰ কথা ভাবিছোনে? ঠায়ে ঠায়ে জলাশয় ৰখাৰ কথা ভাবিছোনে? ঠায়ে ঠায়ে পাৰ্কিং প্লেচ, চিটি বাছৰ বাছ ষ্টেণ্ড আদিৰ ব্যৱস্থাৰ কথা ভাবিছোনে? যদি ভবা নাই, ভবা উচিত। কিয়নো গুৱাহাটী হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ। এতিয়া আহোঁ গুৱাহাটীৰ বান সমস্যালৈ। সমস্যা থাকিলে সমাধানৰ পথো আছে। নিষ্ঠাৰে কাম কৰিলে সমস্যা কেতিয়াও সমস্যা হৈ নাথাকে, সমাধান হ'বই। গুৱাহাটী মহানগৰৰ বানপানীৰ সমস্যাও সমাধান কৰিব পাৰি, কিন্তু কাম কৰাৰ মানসিকতা থাকিব লাগিব। মাত্ৰ এটা কাম কৰিলেই গুৱাহাটী মহানগৰৰ বানপানীৰ সমস্যা সমাধান হ'ব বুলি মই ভাবোঁ। চানমাৰীৰ পৰা দীপৰ বিললৈ 120 ফুট বহল এটা সুৰংগ নিৰ্মাণ কৰিব লাগিব। এই সুৰংগটো হ'ব লাগিব মেট্ৰ' ৰেলৰ সুৰংগৰ লেখীয়া। ভূপৃষ্ঠৰ 10 ফুট তলেদি কমেও 30 ফুট গভীৰতাৰ কংক্ৰিটৰ সুৰংগ হ'ব লাগিব। এই সুৰংগৰ সৈতে মহানগৰৰ সকলো নলা নৰ্দমা সংযুক্ত কৰিলে বৰষুণৰ পানী এই সুৰংগত পৰিব আৰু দীপৰ বিললৈ বৈ যাব। ভৰলুৰ পানীকো এই সুৰংগত পেলাব পৰা যাব, কিন্তু এই সুৰংগত পলিথিন, প্লাষ্টিক বটল, জাবৰ জোঁথৰ আদি পৰিবলৈ দিব নালাগিব। ইয়াৰ বাবে সুৰংগলৈ যোৱা পানীৰ বাটবোৰত লুৰ জাল পাৰি দিব লাগিব। মাজে সময়ে ড্ৰেজাৰে সুৰংগৰ তলিত জমা হোৱা বালি মাটিবোৰ তুলি বাহিৰত পেলাব লাগিব। এনে কৰিলে সুৰংগটো পৰিষ্কাৰ হৈ থাকিব। এই সুৰংগৰ দ্বাৰা দুটা কাম হ'ব। 1 নম্বৰত গুৱাহাটীৰ বানপানী সমস্যা সমাধান হ'ব। 2 নম্বৰত সুৰংগৰ পানী পৰিশোধন কৰি খোৱা পানী যোগান ধৰিব পৰা যাব। এই কাম কৰিলে গুৱাহাটীবাসীৰ খোৱা পানীৰ সমস্যাও সমাধান হ'ব। বহু নগৰত নৰ্দমাৰ পানী পৰিশোধন কৰাৰ ব্যৱস্থা গঢ়ি উঠিছে। গতিকে গুৱাহাটীতো তেনে পানী পৰিশোধন কেন্দ্ৰ স্থাপন কৰি পানী যোগানৰ ব্যৱস্থা কৰা উচিত। দীপৰ বিলৰ পানীৰ গভীৰতা 34 ফুট, সিমান ভিতৰলৈকে সুৰংগটো নিৰ্মাণ কৰিলে ভাল হ'ব বুলি মই ভাবোঁ। তেনে কৰিলে খৰালি কালত দীপৰ বিলৰ পানীৰে পানী পৰিশোধন কেন্দ্ৰবোৰ চলাব পৰা যাব। কোনোবাই প্ৰশ্ন কৰিব পাৰে, সুৰংগ নিৰ্মাণৰ বাবে ইমান টকা ক'ৰ পৰা পাম? প্ৰথমে ৰাজ্য চৰকাৰে আঁচনি প্ৰস্তুত কৰা উচিত। প্ৰয়োজন সাপেক্ষে কেন্দ্ৰীয় চৰকাৰৰ সহায় বিচৰা উচিত। প্ৰয়োজন হ'লে অসমৰ জনসাধাৰণেও এই ক্ষেত্ৰত আৰ্থিক সাহায্য আগবঢ়াব বুলি মই ভাবোঁ। প্ৰিয় শ্ৰোতা দৰ্শক বন্ধুসকল,
মোৰ এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আগলৈ এনেধৰণৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আপোনালোকৰ অভিমত জনাবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।